সোণাৰী সমষ্টিৰ লাচিত নগৰৰ ৰংগমঞ্চত প্ৰজ্ঞানিত্যম সংগীত বিদ্যালয়ৰ উদ্যোগত 5 দিনীয়া সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠান। চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ অন্তৰ্গত লাচিত নগৰ ৰংগমঞ্চত প্ৰজ্ঞানিত্যম সংগীত বিদ্যালয়ৰ উদ্যোগত 5 দিনীয়া সত্ৰীয়া নৃত্য কৰ্মশালাৰ অনুষ্ঠানটি আজি সামৰণি পৰে। প্ৰজ্ঞানিত্যম সংগীত বিদ্যালয়ৰ প্ৰশিক্ষক পৰশমণি বৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সত্ৰীয়া নৃত্যৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বৰ্তমান বিভিন্ন ঠাইত কেন্দ্ৰ প্ৰতিষ্ঠা কৰি শতাধিক ছাত্ৰ ছাত্ৰীক নৃত্য শিক্ষা প্ৰদান কৰি সাংস্কৃতিক ক্ষেত্ৰখনক সজ্জীৱিত কৰি আহিছে। তেখেতৰ এনে সুন্দৰ প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে। আজিৰ এই উক্ত সামৰণি অনুষ্ঠানত অভিভাৱকসকলৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰজ্ঞানিত্যম সংগীত বিদ্যালয়ৰ উদ্যোগত 5 দিনীয়া যি সত্ৰীয়া নৃত্যৰ কৰ্মশালা আয়োজন হৈছিল, তাৰে আজি সামৰণি অনুষ্ঠান। এই সামৰণি অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। বৰ্তমান এবছৰ ধৰি সকলোৱে ঘৰতে যিহেতু আছিলে, সেয়েহে সকলোৱে